Hello guys, good afternoon. So welcome to my YouTube channel R Blog Next. So মই একদিন মই মোৰ চেনেলত আহিব পৰা নাছিলোঁ গাইছ, সময় পোৱা নাছিলোঁ. চ' আজি অলপ সময় পাইছোঁ, সময় পোৱাৰ কাৰণে আহিলোঁ. ভাবিলোঁ মই মোৰ ইউটিউবৰ বন্ধু বান্ধৱী অকণমান দেখা দিওঁ. চ' আজি হ'ল স্বাধীনতা দিৱস. আজিৰ দিনটোতে আমাৰ অসমখন আৰু আমাৰ ভাৰতবৰ্ষখন ইংৰাজৰ হাতৰ পৰা আমাৰ হাতলৈ, বিশেষকৈ ক'বলৈ গ'লে আমাৰ হাতলৈ, আমাৰ ভাৰতবাসীৰ হাতলৈ স্বাধীন হৈছিলে, স্বাধীন হৈ গ'ল. গতিকে আগৰ পৰা পূৰ্বপুৰুষৰ পৰা এয়া পালন কৰি আহিছে, আজিও পালন কৰে. গতিকে ভাল কথা, কৰিব লাগে. আমাৰ বিশেষকৈ ক'বলৈ গ'লে স্কুলৰ ষ্টুডেণ্ট ল'ৰা ছোৱালীসকলে আৰু ল'ৰা ছোৱালীসকলৰ লগতে ছাৰ বাইদেউসকলে পালন কৰে. গতিকে যেতিয়া আমাৰ অসমখন ভাৰতবৰ্ষখন ইংৰাজৰ হাতৰ পৰা স্বাধীন হ'ল, তেতিয়াৰে পৰা আমাৰ নিজৰ স্বাধীন হিচাপে আমি ঘূৰিব পাৰোঁ, ফুৰিব পাৰোঁ. আমাৰ অসমখন আমাৰ বুলি, ভাৰতবৰ্ষখন আমাৰ বুলি আমি নিজেই গৌৰৱ কৰিব পাৰোঁ. এয়া ভাল কথা. গতিকে আজি মই অকণমান আহিলোঁ আৰু তোমালোকে কেনে আছা কমেণ্ট কৰি জনাবা. আৰু নতুন অহাসকলে যাতে মোৰ চেনেলটো অকণমান চাই পেলাই অকণমান যাতে মোক মৰম কৰে আৰু আগলৈ মই আগবাঢ়ি যোৱাত মোক সহায় কৰে, যাতে মোক অকণমান মৰম চেনেহ কৰিবা আৰু মৰম চেনেহ কৰে আৰু সাহস দিয়ে, প্ৰেৰণা দিয়ে, তাৰে কামনা থাকিল. আৰু মোৰ ফালৰ পৰা সকলো বন্ধু বান্ধৱীলৈ স্বাধীনতা দিৱস উপলক্ষে বহুত মৰম আৰু আন্তৰিক শুভেচ্ছা থাকিল. আৰু এনেকৈ আমি আমাৰ যিটো অসমৰ নিয়ম, ভাৰতবৰ্ষৰ নিয়ম, এই নিয়মটো আমি পালন কৰি যাব লাগিব. আমাৰ স্বাধীনতা দিৱস আমি পালন কৰি যাব লাগিব. গতিকে ভাল লাগিছে গাইছ. চ' আৰু তোমালোকে কেনে আছা কমেণ্ট কৰি জনাবা. আৰু এয়া গৰমৰ দিন এতিয়াও শেষ হোৱাই নাই আৰু এমাহ ডেৰমাহ বাকী আছে গৰমৰ দিন শেষ হ'বলৈ. গতিকে গৰমৰ দিনত সকলোৱে যাতে সাৱধানে থাকে, নিয়ম নীতি মানি চলে গাইছ, কাৰণ গৰমৰ দিনত নানা ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে. চ' মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ. আৰু এইকেইদিন মই ঘৰৰ পৰা ক'তো ওলাই যাবলৈ পোৱা নাছিলোঁ গাইছ, সময় পোৱা নাছিলোঁ, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ. চ' মই ভিডিঅ' দিম বুলি তোমালোকক কথা দিছোঁ. ভাল ধুনীয়া জেগা দেখাই পেলাই মই ভিডিঅ' দিবলৈ চেষ্টা কৰি থাকিম. আৰু এয়া গাইছ মোৰ ছেকেণ্ড হেণ্ড চশমা বুলি কয়, এয়া ছেকেণ্ড হেণ্ড চশমা. এফালে ঠাই আছে, এফালে ঠাই নাই. এই চশমাখন মই ডুবাইৰ পৰা আনিছিলোঁ গাইছ, 750 টকা লৈছিলে চশমাখন. কিন্তু মাজতে মই এদিন স্কুটি চলাই গৈ থাকোঁতে এডাল ঠাই ভাঙিলে গাইছ, এইফালৰ ঠাইটো ভাঙিলে, এইফালৰ ঠাইয়ে ভাঙি আছে গাইছ. চ' মই ভাবিলোঁ আজি ইয়াকে পিন্ধি পেলাই অকণমান মই ইউটিউবৰ বন্ধু বান্ধৱী অকণমান দেখাওঁ. চ' ভাল লাগিছে. আৰু তোমালোকে মোৰ ব্লগ চাই কেনে পালে কমেণ্ট কৰি জনাবা. আৰু নেক্সট ভিডিঅ'ত ব্লগ পোৱাৰ আশাৰে আজিৰ মোৰ ব্লগ ইমানেই আছিল, ইমানতে সামৰিছোঁ. ধন্যবাদ, বাই বাই, জয় আই অসম, জয় হিন্দ, হেপী ইণ্ডিপেণ্ডেন্ট ডে অল গাইজ.